গতিকে আজিৰ পৰা গতিকে চাই থাকিব কি ক'ম মানে কি ৰাতি পানীটো খাবলৈ কিবা দিলে আহে হৈছে ৰাতি টোপনি উঠি খোৱাগতে উঠিছে। নমস্কাৰ, আজি মই বনাইছোঁ লং ভ্লগ। সদায় মিনি ভ্লগ বনাই থাকোঁ আৰু মিনি ভ্লগ বনাবলৈ মানুহৰ আগত অকণমান লাজ নালাগে দেই। মানে কি হ'ল, ভিডিঅ'বিলাক ধুনীয়াকৈ আমি ৰেকৰ্ড কৰি লওঁ, তাৰপিছতে ৰাতি ভইচ দি দিওঁ, একো দিগদাৰ নাই। কিন্তু এনেকৈ মানে মানুহৰ আগত ভ্লগ বনাবলৈ অকণমান লাজ নিচিনা লাগে। আৰু এনেকৈ ঘৰৰ আগফালে মই চোতালতে ৰৈ লৈছোঁ আৰু এইফালে ধুনীয়াকৈ আমাৰ দেখিছেনে কঠীয়া ইয়াৰ ৰুলেই কাষৰে খুৰাহঁতৰ ঘৰ। আৰু আজি মানে মই লং ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। নাজানো আৰু ইয়াৰ পিছত মানে মই কণ্টিনিউ মানে ভিডিঅ' বনাব পাৰিম যে নাজানো, লং ভিডিঅ' কিন্তু মিনি ভ্লগ বনাই থাকোঁ বাৰু। মিনি ভ্লগখিনি মানে মই কণ্টিনিউ কৰিব পাৰোঁ, কিন্তু লং ভ্লগটো মানে কি হয় গম পায়নে, কেতিয়াবা ক'ৰবাত গ'লে ইমান লৰালি হয় নহয়, মানে ভিডিঅ' এনেকৈ কথা ক'বলৈ একদম সময় একদম নাথাকে। কিন্তু আজি মানে ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া আজি মানে মোৰ ডিউটি নাছিলে, আজি অফ লৈছোঁ আৰু কেক এটা বনাব লগা আছে 2 পাউণ্ডৰ। সেইটো মই এতিয়া স্পঞ্জটো বনামগৈ, কিন্তু তাৰ আগতে এতিয়া মই কচু শাক বুটলিমগৈ মানে খাবৰ কাৰণে। মা এতিয়া ভাজি বনাই আছে যিটি, কিন্তু মই বোলো আজি কচু শাককে বোলো বনাওঁ। খুব বেছি ভাল পাওঁ কচু শাকৰ যে যোনটো থুটো থাকে ন, সেইটো বনাই যেন মছলা চছলা দি। তো এতিয়া কচু শাক বুটলোঁগৈ। কিন্তু গতিকে আজিৰ পৰা চাই থাকিব কি ক'ম নাজানো কি কৈছোঁ আৰু। আজিৰ পৰা মিনি ভ্লগ মই ষ্টাৰ্ট নহয় আজিৰ পৰা মানে লং ভ্লগ ষ্টাৰ্ট কৰিছোঁ মই। গতিকে ভিডিঅ'বিলাক চাই থাকিব। মিনি ভ্লগত ইমান ধুনীয়াকৈ কমেণ্টবিলাক দি থাকে, এনেকৈ কমেণ্ট দিব লং ভ্লগত, ঠিক আছে। এতিয়া যাওঁ মই কচু শাক বুটলোঁগৈ। আমাৰ দেখিছেনে বাৰীৰ কচু শাকোপা মই এবাৰ দেখিয়ে মানে হাঁহি উঠে। মানে মানুহ এজনক মাতিলোঁ, আমাৰ এই বৰ্তাহঁতৰ থাকে খুৰা এজন চাফা কৰিবলৈ, কিন্তু নাহিলে। মই বোলো ৰাতিকৈ বুলি কিবা এটা খাবলৈ আপোনাক বুলি দি দিম বুলি সেনেকৈ ক'লোঁ। কিন্তু কিবা এটা মানে কি ৰাতি পানীটো খাবলৈ কিবা দিলে আহে। তাৰপিছতে এতিয়া নাহিলে, কালি মাতিলোঁ। এতিয়া দেখিছেনে গোটেইখন অৱস্থা নাইকিয়া হৈ আছে। কচু শাক আপোনালোকে কচু শাক বুটলিবলৈ আমাৰ ঘৰলৈ আহিব পাৰিব। মাহা আকৌ এইফালে মাকো অকণমান লৈ আহিছোঁ হেল্প কৰিবৰ কাৰণে। অকলে বুটলিলে ভয় লাগে, বোলে সাপ চাপ ওলাব আকৌ। আমাৰ মেইন কচুৱে আৰু বেলেগ বস্তু সঁচাকৈ আমাৰ মানে কি আনকালে ইমান নাথাকে বাৰু, কিন্তু এতিয়া চাফা কৰা হোৱা নাই। মায়ে ৰাতিপুৱা অকণমান কাটিলে কচু, এইখিনি এইসোপা নাকাটিবা দেই তুমি, এইসোপা আকৌ গোটেই খজুৱাব তোমাৰ। এইখিনি কচুখিনি অকণমান তিয়াই থ'লোঁ, অকণমান যে ক'লা পানীটো ওলাই সেইটো ওলালৈকে ৰখালোঁ। আৰু এতিয়া বোলো সোনকালে এইখিনি টুকি দিওঁ, বনাবগৈ লাগে, ভোক লাগিছে। এয়া এইখিনি ক'লা পানী ওলাইছে কিমান, তেতিয়া অকণমান কমকৈ খজুৱাই। মানে আদা নহৰু গুচাই ল'লোঁ ধুনীয়াকৈ। এয়া একেলগে পিঁয়াজ আদা নহৰু জলকীয়া দি অকণমান ভাজি ল'ম। বহুত বেছি গৰম গাইছ, হাতে চাতে পৰিছে। এনেকৈ মানে পিচিলে এইবিলাক জলকীয়া দিলে বেলেগ বেছি ভয় লাগে মোৰ, চকুতে পৰেহে বুলি। এইবাৰ মানে হাতে চাতে পৰি দিছেনে গোটেইখন। আৰু যে মুখত যে গুটিবিলাক উঠিছে জানা, কি যে হৈছে, ৰাতি টোপনি উঠি খোৱাগতে উঠিছে। হেৰি এইটো কয়, ৰাতি মানে কেক চেক বনাওঁ নাই, ইমান দেৰি হয় মোৰ। কেতিয়াবা 2টা বাজে 1টা বাজে শুওঁতে। ৰাতিপুৱা আকৌ সোনকালে উঠিব লগা হৈ যায়, ডিউটি থাকে। সেইকাৰণে গোটেই মুখত গুটি উঠিছে। এইখিনি ভাজি হৈছে আৰু দেই, অকণমান ভজা পাছতে এতিয়া দি দিম এইখিনি মেইন বস্তুখিনি দি দিছোঁ। কম মোৰ মানে ষ্টেণ্ড নাই বনাবলৈ, সেইকাৰণে মই হাতে এখনতে ধৰিছোঁ, এখনতে বনাইছোঁ। বহুত বেছি ৰ'দ দি আছিলে, কিন্তু এতিয়া দেখিছেনে গোটেই ডাঙৰ হৈ গ'ল। আজিকালি এনেকুৱা হৈছে, আগবেলা ৰ'দ দিব, পাছবেলা বৰষুণ দিব। কি যে হৈছে নহয় বতৰটো, গোটেইখন ক'লা কামলা কৰি আনিছে। ধুইছা নেকি আকৌ মোৰ কাপোৰ? মোৰ কাপোৰ নাই ধোৱা। মোৰ ইউনিফৰ্মযোৰ ধুব লাগিব নহয়, পাহৰি থাকিলা। মই কাপোৰ ধুই আছা বুলি ভাবিছিলোঁ। এতিয়া দিব ওলাইছে মছলাখিনি। মই অকণমান ভজা পাছতেই দিছোঁ মছলাখিনি দেই। মই মানে যি মছলা আছে দি দিছোঁ। আৰু এইটো মিট মছলা হয়, মিট মছলা নিদিওঁ নেকি, খাবলৈ মাংস নিচিনা লাগিব নেকি আকৌ। এইটো জিৰাটো নায়েই হ'বলা, নাই। ধনিয়াটোকে সৰহকৈ দি দিওঁ আৰু। কিন্তু মায়ে মছলা খাব নোৱাৰে বেছিকৈ, মানে তথাপিও দিছোঁৱেই বহুতখিনি।
অকণমান ভাল লাগিব লাগিবতো খাবলৈ বৰষুণটো দিয়ে দিলে গাইছ আৰু এইফালে ওপৰৰ পৰা মানে এই ফুটা 3টা আছে পানী পৰে ইয়াতে মই এতিয়া চৰিয়াটো পাতি দিলোঁ টুপুক টুপুক পানী পৰি আছে এখন মানে বহুত পুৰণা হয় এইটো আমাৰ ঘৰটো মানে এই ৰুমটো পাকঘৰটো একদম ককাহঁতৰ দিনৰ পৰা থকা সেইকাৰণে ফুটা ওলাই গৈছে এইখিনি কচুখিনি অকণমান জহি গৈছে এতিয়া মই দি দিম বিলাহী এয়া বিলাহী ধুই ৰ'ব পৰিয়ে গৈছে এইখিনি মানে ধুনীয়াকৈ কাটি লৈছোঁ কাটি লোৱাৰ পিছত গোটেইখিনি আঁতৰাই দিলোঁ মই ধুই পিনে আৰু ইয়াতে দি দিছোঁ এতিয়া বিলাহীখিনি দেই পানী এক চিকুট দি আছোঁ দেই নহ'লে দেৰি যাব হৈছেগৈ আৰু দেই এইখিনি অকণমান মানে ভাঙি দিব লাগিব তেতিয়াহে আৰু টেষ্ট হ'ব আৰু ইয়াতে যদি কেনেবাকৈ যদি মাছৰ মাথা দি দিবলৈ হয় নহয় টেষ্টটো মানে একদম পূৰা হাই লেভেলত হৈ যায় বহুত ধুনীয়া হয় খাবলৈ কিন্তু মই মানে মাছ আজি নাখাওঁ মাছ আছে মই মানে আজি মানে খাওঁ ন 1 তাৰিখ সোমাইছে যে সেইকাৰণে মাছ মাংস এই মাছটো নাখাওঁ বুলি লৈছোঁ শপত গ্ৰহণ লৈছোঁ সেইকাৰণে অকল এনেকৈ বনাব লাগিব তোমাক অকণমান দিম দেই মা তোমাৰ চিৰি দিবলৈ ভাল লাগে ন অকণমান দিছে দেই মই অকণমান সৰকৈ ল'ম দেখিছেনে কালাৰ দেখিছেনে কচু শাকৰ কি ধুনীয়া হৈছে এয়া কি তুৰৈ নেকি তুৰৈ আলু বিলাহী দি আপোনালোকে বনাই খাব এইকণ বনাই চুলি অৱস্থা নাইকিয়া হৈ থাকিলে খাই লওঁ দেই আমি এতিয়া মই বনাবলৈ লৈছোঁ কেকৰ স্পঞ্জটো এতিয়া বনাই থৈ দিম ধুনীয়াকৈ আৰু ৰাতিকে মই মানে আইচিং কৰিম আৰু এইখিনি গোটেইখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ বহুত বস্তু লাগে এইপিনে ময়দা লৈ লৈছোঁ ডিম এইটো ডিম এইটো ৰিফাইন আৰু এইপিনে বেকিং লৈছোঁ আজি মানে মই প্ৰিমিক্স দি নবনাওঁ ডিম দি বনাম মানে ডিম ময়দা দি বনাই যে সেইটো বনাম এনে প্ৰিমিক্সৰ কেকবিলাক বহুত টেষ্টি হয় খাবলৈ কিন্তু মই যোনটো হাতেৰে বনাওঁ ন ময়দা ডিম ৰিফাইন এইখিনি দি বনাওঁ সেই কেকটো খাবলৈ বেছি টেষ্টি হয় সেইকাৰণে মই এনেকৈ বনাম আৰু কেকটো কাইলৈ মানে আমাৰ তিতাবৰ ৰঙাজনত দিবগৈ লাগিব মই নিজেই গৈ দিবগৈ লাগিব ঠিক আছে এতিয়া মই বনাওঁ চেনি দিলে পাহৰি গৈছিলোঁ চেনিটো প্ৰথমতে পিচি ল'ব লাগিব গাইছ মই মানে কথাবিলাক পাহৰি থাকোঁ মানে কাৰেণ্টৰ কামখিনি কৰি হৈছে আৰু কাৰেণ্টটো এইমাত্ৰ গৈছে একদম যেনে তেনে বাচিছোঁ দেই নহ'লে যে এনেকুৱা টাইমত যদি মানে ডিমখিনি ফেটি থাকোঁ যদি কাৰেণ্টটো গুচি যায় নহয় বহুত বেছি প্ৰব্লেম হৈ যায় মই কথা কৈ আছোঁ কেকটো তুলি থৈ আহিলোঁ এটা স্পঞ্জ হৈ গ'ল আৰু এটা তুলি থৈ আহিছোঁ মানে 2 লিটাৰকৈ লাগিব যে তলৰ মহলটো হৈ গ'ল ওপৰ মহলটো তুলি থৈ আহিছোঁ এতিয়া আৰু এইফালে আমাৰ চুটকৈ মোৰ চুলিকেইডাল জিটি কৰি আছে ইমান গৰম কাৰেণ্টটো নাই সেইকাৰণে বাহিৰত বহি আহিছোঁ ঐ দুষ্ট আমাৰ সৰু দেহা চুলি ডিজাইন দেখিছে নাই এইফালে মোক দিয়া বা কোনে কাটি দিলে এইবোৰ চেলেকা চুলিয়ে কৰিলে সঁচাকৈ মই যে লং ভ্লগ বনাইছিলোঁ পাহৰিয়ে থাকিলোঁ ৰ'দটো থাকোঁতে মই ধুনীয়াকৈ ৰীল দুটামান বনালোঁ বহুত মানে ট্ৰেণ্ডিং ৰীল মানে মই বনাবলৈ থাকি যায় একদম সময় অভাৱৰ কাৰণে কিন্তু আজি মানে ডিউটি অফ পাইছিলোঁ যে সেইকাৰণে লৰালিকৈ ৰীল দুটামান বনালোঁ আয়ো যেনেকুৱা গৰম উঠিলে নহয় এতিয়া হৈ গ'ল বনালোঁ যদি পাৰে ইনষ্টাগ্ৰামত চাই দিব কাশ্মীৰাজ বুলি আছে যদি পাৰে আৰু বেছি দীঘল নকৰোঁ আৰু বেছি দীঘল হ'লে চাই আপোনালোকৰ আমনি লাগিব গতিকে বাই আজিলৈ আকৌ এটা নতুন ভ্লগ লগ পাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চাব থেংক ইউ